Hello guys, welcome back to my channel Dilkebi Blog. আজি ৰাতি আহিলো ভিডিও লৈ এনে কেদিন কতো ঘুৰিব যোৱা হোৱা নাই ডিউটি চলি আছে এতিয়া তো আজি বহুত দিন ভিডিও মানে এনে নকৰাকে থোৱাতকে এনে ঘৰত ৰুমতে যি কৰো তাকে বনাম বুলি ভাবিলো এনে তেনেকৈ স্পেশাল একো নাই এতিয়া মই ডিউটিৰ পৰা আহিলো 1 ঘণ্টা মান হ'ল আহি অলপ ৰেষ্ট ললো এতিয়া খানা চানা বনাম কি বনাও হেবিলাকে মানে দেখুৱাম আৰু যি কৰিম মই এতিয়া বনোৱা হিজুৱা খোৱা বোৱা হেকিটাই কৰিম আগৰ ৰুমটো দেখুৱাই দিছো মই আপোনালোকক বেছি ডাঙৰ ৰুম নহয় সৰু মৰু এইটো হৈছে আমাৰ এন্ট্ৰেন্স আৰু আমি সোমাই আহি ইয়াত এটা বেড আছে সৰুকে চাব পাৰিব লগতে অলপ সোমাই আহি ইয়াত কিচেন আছে এইটোৱে কিচেন য'ত আমি খানা বনাই খাওঁ খানা লেটাৰ পেটাৰ হৈ আছে অলপ এতিয়া অলপ ধুব লাগিব জাগাখিনি চাফা কৰিব লাগিব বাচন লেটাৰ ধেৰ আছে ধুব লাগিব আছে এইটো হৈছে আৰু এটা ৰুম এইটো হৈছে বেডৰুম ইয়াতে মই হুঁ দেই ইয়াতে হুঁ তাৰপিছত এয়া হৈছে সাইডত মোৰ ঘৰ তাৰপিছত স্পেশাল জায়গাটো এইটোহে এইটো হৈছে স্পেশাল জায়গা মই আপোনালোকক দেখাইছো বেক কেমেৰা কৰি ৰ'ব ৰুমটো অলপ চেডিলি বেডিলি বুলি যে কয় লেতেৰা হৈ আছে মিলোৱা হোৱা নাই ইমান ভালকে ডিউটিও যোৱা হৈছে টাইম নাপায় আৰু গধূলি কামৰ পৰা আহি এনেকা ভাগৰ লাগে একো কৰিবলৈ মন নাযায় এতিয়া বেছি দেৰি নকৰো অলপ বাচন ধুবলৈ আছে বাচন ধুই মেলি বনোৱা হিজুৱাটো কৰিম বনোৱা হিজুৱাত আজি মই আনিছো চিকেনটোকে খাম অকলে বনাই কিমান সোৱাদ বনাই খাব পাৰো মই চাওঁ মই বাচনটো ধুই লওঁ আপোনালোকে থাকি থাকক মোৰ লগত এণ্ডৰলৈকে থাকি থাকিব আপোনালোকে এইটো স্পেচিয়েলি ছাৰ এজনৰ কাৰণে হয় যোনে মোৰ এণ্ডৰলৈকে থাকি থাকক কোৱাটো মানে বৰ ভাল পায় ছাৰে বহুত কমেডি পায় বোলে ছাৰে কৈ দিলোঁ আৰু থাকি থাকিব এণ্ডৰলৈকে মই বাচনটো ধুম কিন্তু মই এই বেচিনটো আছে বাচন ধোৱা বেচিনটো কিন্তু মই ইয়াত ধুব নোৱাৰোঁ বিকজ ইয়াত প্ৰব্লেম আছে ইয়াত মই যদি ধুওঁ তলত ইয়াত গোটেই পানী হৈ যায় ইয়াত তলত গোটেই পানী ভৰিটো দেখি পাইছে নেকি লাজ লাগে দেই তো ইয়াত সেইকাৰণে নুধুওঁ ইয়াত তলত গোটেই পানী জমা হৈ যায় এইটো কেইদিনমান পাছত চাম কি হয় এতিয়া ইয়াত নুধুওঁ ইয়াত ধুম এইটো ধুম ঠিক আছে চলো বাচন ধোৱা হ'ল মোৰ এইখিনি বাচন ধুলোঁ ইয়াত শুকাই দিলোঁ বাচনখিনি কেইটামান এতিয়া এই বস্তু চিকেনকেইটা আনি মই ইয়াতে থৈ দিছিলোঁ সোমাই আহি ডাইৰেক্ট ইয়াতে থৈছিলোঁ ইয়াত আনিছোঁ ধনিয়া আৰু মছলা আনিছোঁ লগতে বিলাহী আনিছোঁ বিলাহীৰ দাম এতিয়া গুৱাহাটীত 80 টকা কেজি 20 টকাৰ বিলাহী এইখিনি 4টা তো এইটো চিকেন অলপ যাওঁ খুলোঁ ধুম তাৰপিছত বনাম আৰু লাহেকৈ ৰেড চিলি পাউডাৰ এয়া হৈছে ৰেড চিলি পাউডাৰ কাশ্মীৰী মিৰ্চ আপোনাৰ চব্জিটো ৰঙা কৰে জ্বলা কম হয় এয়া হৈছে মিট মছলা এইটো দিলে চব্জিত সোৱাদ বাঢ়ে সুন্দৰ মলমলাই
এয়া হৈছে জিৰা পাউডাৰ দিলে কি হয় মই নিজে নাজানো তো মাংসটো মই এতিয়া ধুম মাংসটো ধোৱা হ'ল এতিয়া একচুৱেলি এইটো মোৰ কি কয় কুকিঙৰ চেনেল নহয় ব্লগ চেনেলে হয় মই জাষ্ট কুকিং কিবা বুলি নহয় আৰু কেনেকৈ বনাম সেইটো মই কেনেকৈ বনাওঁ মই কেনেকৈ কি কৰি আছোঁ মই সেইখিনি দেখুৱাবলৈ এই ভিডিঅ'টো বনোৱা হৈছে তো নাভাবিব যে মই কুকিঙৰ ষ্টাৰ্ট কৰিছোঁ কুকিং একো এনেকুৱা ভাল চেফ নহয় মই যিখিনি যেনেকৈ নৰ্মেলত বনাওঁ সেইখিনি সেনেকৈ বনাই আছোঁ আৰু তাতে ক'ব নাযাওঁ যে মই আপোনাক নিমখ ইমান দিছোঁ হালধি ইমান দিছোঁ বোলে কি মছলা ইমান দিছোঁ এইটো মছলা দিবি সেইটো মছলা দিবি সেইবিলাক নহয় আৰু দেই চ' মই কেনেকৈ বনাওঁ মই সেইটো টাইপতে বনাই যাম কথা পাতি আপোনালোকৰ লগত কথা পাতি মই বনাই গৈ থাকিম যাতে মানে একচুৱেলি ৰুমত অকলে আছোঁ মই সেইটো কাৰণে মই টাইম পাছ কৰি আছোঁ চ' যাতে মানে মোৰো টাইম পাছ হৈ যায় আপোনালোকৰ কাৰণে ভিডিঅ' এটা হৈ যাব মিট মছলা অকণমান আৰু ইয়াত এতিয়া পূৰা নিদিওঁ পাছত চব্জিটো যেতিয়া কেৰাহীত থাকিব তেতিয়া বেছিকৈ দিম এতিয়া জাষ্ট অকণমান দিম মেৰিনেট কৰা নিচিনা কৰিম আৰু ৰেড চিলি তেতিয়া নিদিওঁ আৰু তাৰপিছত তেল শেষে হৈছে আৰু ইয়াত লোকেল তেল আছে লোকেল তেল খাম আজি এইটো শেষ হৈ গ'ল পিছফালে আছে দোকান এইটো খাৰ হয় এইটো তেল বুলি ভাবিছোঁ মই খাৰ হয় খাৰটোকে ঢালি দিলোঁ হয় মই এতিয়া সেইটোৱে হয় তেলটো ইয়াত যিখিনি অকণমান আছে সেইটোৱে মই এতিয়া ইয়াত ঢালি দিম অকণমান আলু 3টা লৈছোঁ আলু 3টা কাটি লওঁ পিঁয়াজটো অলপ জ্বলিবলৈ দিম জ্বলিব নিদিওঁ মানে ব্ৰাউন হ'বলৈ দিম মাংসটো ঢালি দিওঁ মাংসটো নিসিজা আগৰ চেহেৰাটো চাই লওক এনেকুৱা এইটো নিসিজা আগৰ চেহেৰা হয় অলপ সিজি টাইমতো দেখুৱাওঁ আপোনালোকক তাৰপিছত যেতিয়া সিজি যোৱা পাছত চাৰ্ভ কৰি পেলাই দেখুৱাওঁ থাকি থাকক এণ্ডলৈকে বিলাহীটো কাটি লওঁ চব্জিটো উতলি আছে চ' তেতিয়ালৈকে মই ভাতটো বহাই দিওঁ ভাতটো আজি মই কি কৰিম নৰ্মেল চাউল যোনটো আমি খাই থাকোঁ সেইটো নাখাওঁ আজি মাংস ইমান স্পেচিয়েলকৈ বনাইছোঁ যেতিয়া বাসমতি খাম বাসমতি ৰাইচ খাম বাসমতি লিখাছে নে সঁচাকৈ এয়া বাসমতি নহয় বাচকাটি হয় বাচকাটি ৰাইচ আদিদাস বাসমতি বাচকাটি বোলে তো এইটোকে বাসমতি বুলি কৈছে তো একচুৱেলি এইটো কি চাউলটো আমি কিনা নহয় আমি কেইদিনমান আগত বিগ বজাৰ শ্বপিং কৰিছিলোঁ 3000 আমাৰ মানে এমাউণ্টটো হৈছিল 3000 এমাউণ্টত মানে 5 কেজি চাউলটো মানে ফ্ৰী দিয়া হৈছিল তো ফ্ৰী কাৰণে বাচমতিটো বাচকাটি চাগে চ' অলপ
ধোকা দিলে ধোকা মই এইটোকে বনাম এতিয়া কেনেকুৱা খাই চাওঁ একবাৰ খালোঁ মানে এটা খাছ লগা নাছিলে আজি আকৌ বনাই চাম এইটোকে দাদা চাউল হৈ গ'ল এতিয়া এইটো বহাই দিওঁ আপোনালোকক চেহেৰাটো দেখুৱাই দিছোঁ মাংসৰ ৰ'ব অ' মাই গড এইটো কেনেকুৱা চেহেৰাটো দেখি কেনেকুৱা লাগিছে আপোনালোকৰ মানে কেনেকুৱা হ'ব খাবলৈ সোৱাদ হ'বনে বাৰু জনাব কমেণ্টত জনাব নিশ্চয় দেখি কেনেকুৱা লাগিছে খাই কেনেকুৱা লাগিছে এইটো মই পাছত ক'ম আপোনালোকক দেখি কেনেকুৱা লাগিছে এইটো কমেণ্ট কৰি নিশ্চয় জনাব এইটো এতিয়া নিদিওঁ লাষ্টত সিজা টাইমত দিম এইটো চ' হৈ গ'ল চব কাম এতিয়া সিজাটো ৰখিব লাগিব ৰখি থাকোঁ তেতিয়ালৈকে চ' গাইছ ভাতটো সিজু হৈ আছে এই পানী বেছিছে জুইটো কমাই দিওঁ ভাতটো হুচেল দিলে হৈ গ'ল দিয়ক সিজি গ'ল বন্ধ কৰি দিওঁ আৰু অলপ পানী বেছি হৈছে অলপ ভালেই লাগিব দিয়ক খাই ভাতটো কেনেকৈ ওলাই চাওঁ পাছত ঠিক আছে অলপ ৰেডি কৰি লওঁ মই খোৱা জেগাটো তাৰপিছত আহি আছোঁ চ' গাইজ ভাত খাবলৈ ল'লোঁ মই ভাতটো ল'লোঁ চাওঁ এয়া একো বেলেগ একো নাই বাচকাটি ৰাইচ বাচমতি নহয় বাচকাটি ৰাইচৰ লগত এই মই যিখিনি স্পেচিয়েল এটা চিকেন এটা নহয় ধেৰ আছে স্পেচিয়েল চিকেন বনালোঁ তাকে মই খাম এতিয়া মোৰ ডিনাৰ এইটোৱে আজি বিছনাতে বহি খাব লৈছোঁ এই মোৰ টেম্পোৰাৰী ডাইনিং টেবুল আছে এইটো কেনেকুৱা ডাইনিং টেবুল বনাইছোঁ মই এইটো আপোনালোকক পাছত জনাম guys, video আপোনালোকক ভাল লাগিছে শেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে ভাল ক্লিয়াৰ আহা নাই নকৰাটো ক্লিয়াৰ আহা নাই আৰু ক্লিয়াৰ আহিব মোৰ চেনেলটো সাবস্ক্ৰাইব নিশ্চয় কৰিব লাইক কমেণ্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব আমাৰ ভালটো খাই আহোঁ বাই বাই